বড়োফা আজি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে যিবিলাক কথা কৈ গ'ল ঠিক তেনেধৰণৰ বড়োফা আমাৰ অঞ্চলৰ কাৰণে কোনোবা একচেপ্ট কৰে না নকৰে নাজানো কিন্তু আমাৰ অঞ্চলৰ কাৰণে বড়োফাই যিখিনি নীতি আদৰ্শ শিকাই থৈ গ'ল যি কাম কৰি থৈ গ'ল এইটো সৰ্বোচ্চ বুলি আমি ভাবোঁ আৰু সেই পথেদি আগবাঢ়ি আহি আজি বড়োসকলে তিনিটাকৈ চুক্তি কৰিলে নিজক প্ৰতিষ্ঠা কৰিবলৈ ভাষা সংস্কৃতি অস্তিত্বলৈ প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ গতিকে এই কথাটো কোনে কেনেকৈ উপস্থাপন কৰিব বিচাৰে মই নাজানো কথাটো তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি বড়োফাৰ আদৰ্শ বুলি কওঁ যে বড়োফা আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ বড়োফাৰ আদৰ্শ লৈ পেলাই কাম কৰাৰ কথাটো আমি সকলোকে এনকাৰেজ কৰোঁ কাৰণ বড়োফা এই অঞ্চলৰ ন্যায়ৰ কাৰণে এই অঞ্চলৰ অধিকাৰৰ কাৰণে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে কাম কৰিছিলে আৰু সকলো জনগোষ্ঠীক লৈ অহিংসা নীতিৰে কাম কৰিছিলে গতিকে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাত বহুত দিন ময়ো কাম কৰি আহিছোঁ তেখেতৰ আদৰ্শটো আমি বুজি পাওঁ আৰু সেইকাৰণে আজিৰ সময়ত চবে একচেপ্ট কৰিছে যে বড়োফাৰ যিটো আদৰ্শ সেইটো হ'ল লিভ এণ্ড লেট লিভ জীয়াই থাকিব আৰু জীয়াই থাকিবলৈ দিয়ে তেখেতৰ আদৰ্শৰে আজি 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট বনাইছোঁ এই জনগোষ্ঠীবিলাকৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু এই কথাবিলাক বেলেগে বুজি নাপাব বেলেগে বড়োফা বুলি ক'লে এজন ব্যক্তি বুলি ভাবিব পাৰে কিন্তু বড়োফা আজি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে যিবিলাক কথা কৈ গ'ল ঠিক তেনেধৰণৰ বড়োফা আমাৰ অঞ্চলৰ কাৰণে কোনোবা একচেপ্ট কৰে না নকৰে নাজানো কিন্তু আমাৰ অঞ্চলৰ কাৰণে বড়োফাই যিখিনি নীতি আদৰ্শ শিকাই থৈ গ'ল যি কাম কৰি থৈ গ'ল এইটো সৰ্বোচ্চ বুলি আমি ভাবোঁ আৰু সেই পথেদি আগবাঢ়ি আহি আজি বড়োসকলে তিনিটাকৈ চুক্তি কৰিলে নিজক প্ৰতিষ্ঠা কৰিবলৈ ভাষা সংস্কৃতি অস্তিত্বলৈ প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ গতিকে এই কথাটো কোনে কেনেকৈ উপস্থাপন কৰিব বিচাৰে মই নাজানো ময়ো দেখিবলৈ পাইছোঁ গতিকে বড়োফাক কোনে কেনেকৈ ক'ব বিচাৰে সেইটো তাৰ কথা কিন্তু বড়োফাক আমি আত্মাৰ পৰা বড়ো জনগোষ্ঠীয়ে হওক বা এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে হওক আমি আত্মাৰ পৰা তেখেতক শ্ৰদ্ধা কৰোঁ